নমস্কাৰ মই ত্ৰিলোকেশ আচাৰ্যই আজি আন এটা জ্যোতিষ সম্পৰ্কীয় ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'ত মই আপোনালোকক তিল তত্ত্ব সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ কথা জনাব বিচাৰিছোঁ। আজি ভিডিঅ'ত মই আপোনালোকৰ ওঠত তিল থাকিলে কি হয় সেই বিষয়ে ভালদৰে বুজোৱাৰ চেষ্টা কৰিম। সাধাৰণতে সামুদ্ৰিক শাস্ত্ৰ অনুসৰি ওঠত তিল থকাটো অতি শুভ বুলি মানি লোৱা হয়। গতিকে আমি আজি সামুদ্ৰিক শাস্ত্ৰ অনুসৰি আপোনাৰ ওঠৰ বিভিন্ন অংশত যদি তিল থাকে সেই প্ৰত্যেক অংশত তিল থকাৰ মহত্ব কি সেই বিষয়ে ভালদৰে বুজোৱাৰ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে ভিডিঅ'টো ভালদৰে বুজি পাব পাৰিব আৰু আপোনাৰ সেই অংশত তিল থাকিলে কি হয় সেইটো ভালদৰে জানিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব, একেবাৰে নাপাহৰিব। প্ৰথমতে যিসকল ব্যক্তিৰ ওপৰৰ ওঠৰ সোঁফালে তিল থাকে তেনে ব্যক্তিসকল সাধাৰণতে যথেষ্ট ভাগ্যশালী হোৱা দেখা যায়। ইয়াৰ উপৰিও সামুদ্ৰিক শাস্ত্ৰত উল্লেখ আছে যে যিসকল ব্যক্তিৰ ওপৰৰ ওঠৰ সোঁফালে তিল থাকে তেনে ব্যক্তিসকলৰ হাতত সাধাৰণতে অধিক পৰিমাণৰ ধন সম্পত্তি থকাও দেখা যায়। গতিকে শাস্ত্ৰত উল্লেখ থকা অনুসৰি ওপৰৰ ওঠৰ সোঁফালে তিল থকাটো অতি শুভ বুলি মানি লোৱা হয়। 2 নম্বৰতে যিসকল ব্যক্তিৰ ওপৰৰ ওঠৰ বাওঁফালে তিল থাকে তেনে ব্যক্তিসকল সাধাৰণতে কৰ্মৰ প্ৰতি একনিষ্ঠাৱান হোৱা দেখা যায়, অৰ্থাৎ কৰ্মৰ প্ৰতি এওঁলোকক অধিক সক্ৰিয় হৈ থকা দেখা যায়। ইয়াৰ উপৰিও অৱশ্যে এনে ব্যক্তিসকলে একাধিক প্ৰেম সম্পৰ্ক গঢ়ি তোলা দেখা যায়, অৰ্থাৎ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো এওঁলোকক অধিক সক্ৰিয় হৈ থকা দেখা পোৱা যায়। 3 নম্বৰতে যিসকল ব্যক্তিৰ ওপৰৰ ওঠৰ মধ্যভাগত তিল থাকে এনে ব্যক্তিসকল সাধাৰণতে যথেষ্ট দায়িত্বশীল হোৱা দেখা যায়। ইয়াৰ উপৰিও এনে ব্যক্তিসকলে জীৱনৰ কঠিন পৰিস্থিতিটো উচিত নিৰ্ণয় ল'বলৈ সক্ষম হয়, অৰ্থাৎ জীৱনৰ কঠিনতম সময়তো এওঁলোকে সিদ্ধান্ত ল'বলৈ কেতিয়াও পাহৰি নাযায়। 4 নম্বৰতে যিসকল ব্যক্তিৰ তলৰ ওঠৰ সোঁফালে তিল থাকে এনে ব্যক্তিসকল তেওঁলোকৰ জীৱনত অতি সোনকালে সফল হ'ব পাৰে, অৰ্থাৎ কাৰ্যক্ষেত্ৰতে হওক নতুবা অইন কোনো ক্ষেত্ৰতে এওঁলোক জীৱনত অতি সোনকালে সফল হ'ব পাৰে। ইয়াৰ উপৰিও এওঁলোক যথেষ্ট দৃঢ় সংকল্পবদ্ধ আৰু অধিক কষ্ট কৰিব পৰা ব্যক্তি হয়। গতিকে সামুদ্ৰিক শাস্ত্ৰত উল্লেখ থকা অনুসৰি তলৰ ওঠৰ যদি সোঁফালে কাৰোবাৰ তিল থাকে তেতিয়াহ'লে অতি শুভ বুলি মানি লোৱা হয়। 5 নম্বৰতে যদি কোনো ব্যক্তিৰ তলৰ ওঠৰ বাওঁফালে তিল থাকে এনে ব্যক্তিসকল সাধাৰণতে অতি কৰ্তব্যপৰায়ণ হোৱা দেখা যায়। এওঁলোকে আনে কৰিব দিয়া কাম কেতিয়াও নোৱাৰোঁ বুলি ক'ব নোৱাৰে, যাৰ ফলত হয়তো এওঁলোকে বহু সময়ত কিছু সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। কিন্তু এনে ব্যৱহাৰৰ বাবে এওঁলোকে সমাজত পিছৰ ফাললৈ অধিক জনপ্ৰিয় হৈ উঠা দেখা পোৱা যায়। 6 নম্বৰতে যিসকল ব্যক্তিৰ তলৰ ওঠৰ মধ্যভাগত তিল থাকে এনে ব্যক্তিসকল সাধাৰণতে অতি আৱেগিক প্ৰকাৰৰ হোৱা দেখা যায়, অতি সোনকালে এওঁলোকক যিকোনো কথাতে আৱেগিক হৈ পৰা দেখা যায়, কিন্তু এওঁলোকৰ খঙো যথেষ্ট পৰিমাণৰ থকা দেখা পোৱা যায়। শেষত যদি কোনো ব্যক্তিৰ 2 ওঠ সংযোগ হোৱা স্থানত যদি তিল থাকে এনে ব্যক্তিসকলে জীৱনত প্ৰায়ে নিজকে অকলশৰীয়া যেন অনুভৱ কৰে, এওঁলোকে মানুহৰ মাজত থাকিলেও নিজকে যথেষ্ট সুখী যেন অনুভৱ কৰিব নোৱাৰে আৰু যাৰ ফলত হয়তো এওঁলোকে নিজকে খুব অকলশৰীয়া যেন অনুভৱ কৰে। শেষত আশা কৰিছোঁ ভিডিঅ'টো চাই কিছু কথা জানিব পাৰিলে আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনবোৰ সকলোৰে শুভ আৰু মংগলময় হওক, তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।